বন্ধুসকল, আমি সকলোৱে নিশ্চয় চন্দ্ৰয়ান-2ৰ সেই চন্দ্ৰত ভৰি দিবলৈ যোৱা বিক্ৰম লেণ্ডাৰৰ বিষয়ে নিশ্চয় শুনিয়ে আছো। বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ ভাগত ভৰি দিয়াৰ প্ৰায় 2.1 কিলোমিটাৰ দূৰত্বৰ পৰা আজিলৈকে বিক্ৰম লেণ্ডাৰৰ সংযোগ বিচ্ছিন্ন হৈ ৰ'ল। আৰু এই সংযোগ বৰ্তমানলৈকে বহুত চেষ্টাৰ ফলতো সংযোগ স্থাপন কৰিব পৰা হোৱা নাই। ইছৰোৰ মতে সেই বিক্ৰম লেণ্ডাৰলৈ 7 তাৰিখৰ পৰা আজিলৈকে মেছেজ পঠিয়াই থকা হৈছে, কিন্তু তাৰ পৰা কোনো উত্তৰ এতিয়ালৈকে পোৱা হোৱা নাই। ইছৰোৰ বৈজ্ঞানিকসকলে বহুত চেষ্টা চলাই আছে যাতে সেই বিক্ৰম লেণ্ডাৰৰ লগত পুনৰ সংযোগ স্থাপন হয় আৰু কোনো দেশে আজিলৈকে যাব নোৱাৰা ঠাইৰ বিষয়ে কিছু কথা আমাৰ ভাৰতবৰ্ষই জানিব পাৰে। কিছু গৱেষণাৰ পৰা জানিবলৈ পোৱা মতে লেণ্ডাৰ বিক্ৰমৰ কোনো বেছি ক্ষয়ক্ষতি হোৱা নাই, কিন্তু যিটো ঠাইত লেণ্ডাৰ বিক্ৰমে লেণ্ডিং কৰিব লাগিছিল সেই ঠাইৰ পৰা 500 মিটাৰ দূৰৈত সংযোগ বিচ্ছিন্ন হৈ লেণ্ডাৰ বিক্ৰম পৰি আছে। আৰু ইছৰোৰ বৈজ্ঞানিকসকলে বিক্ৰমৰ লগত সংযোগ কৰিবলৈ বহুত চেষ্টা চলাই আছে। আৰু জানিবলৈ পোৱা মতে এতিয়া নাছায়েও বিক্ৰম লেণ্ডাৰৰ লগত সংযোগ স্থাপন কৰিবলৈ বহুত চেষ্টা চলাই আছে। এতিয়া 7 তাৰিখৰ পৰা আজিলৈকে 6 দিন গ'লেই আৰু মাত্ৰ মাজত 8 দিন বাকী আছে। অৰ্থাৎ আমাৰ যেনেকৈ 12 ঘণ্টা দিন আৰু 12 ঘণ্টা ৰাতি যোগ হৈ এদিন হয়, ঠিক তেনেকৈ তাত 14 দিন ৰাতি আৰু 14 দিন দিন হৈ এটা দিন হয়। বিক্ৰম লেণ্ডাৰে 14 দিন তাত কাম কৰাৰ অৰ্থাৎ এই 7 তাৰিখৰ পৰা 21 তাৰিখলৈকে 14 দিন সময় তাত কাম কৰাৰ কথা আছিল। আৰু এতিয়া শুনামতে চন্দ্ৰয়ান-2ৰ বিক্ৰম লেণ্ডাৰ ক'ত কেনেকৈ আছে সেই বিষয়ে নাছাৰ অৰ্বিটৰ পৰা জানিবলৈ পোৱা যাব। নাছাৰ অৰ্বিটৰ মংগলবাৰে সেই ঠাই ফালেদি যাব আৰু আমাৰ লেণ্ডাৰ বিক্ৰমৰ বৰ্তমান অৱস্থা কি কেনেকৈ আছে সেইবোৰৰ বিষয়ে ইছৰোৰ বৈজ্ঞানিকসকলে জানিব পাৰিব। আৰু এতিয়া ভাৰতৰ ইছৰোৰ বৈজ্ঞানিকসকলেতো সম্পূৰ্ণ চেষ্টা চলাই আছে আৰু লগতে নাছায়েও সহায় কৰিছে। আৰু আশা কৰিছো যে মংগলবাৰৰ দিনা হয়তো কিবা ভাল ইনফৰমেশ্যন নাছাৰ ফালৰ পৰা জানিবলৈ পোৱা যাব। গতিকে আশা ৰাখক যে বিক্ৰম লেণ্ডাৰৰ বিষয়ে আমি অতি সোনকালে জানিব পাৰোঁ আৰু চন্দ্ৰয়ান-2ৰ এই মিছনটো অতি সোনকালে সফল হৈ ৰয় আৰু ভাৰতবৰ্ষৰ এটা ইতিহাস ৰূপে পৰিগণিত হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, আৰু যদি ভিডিঅ'টো চাই আপুনি কিবা জানিব পাৰিলে বা ভৱিষ্যতে এনেকুৱা ভিডিঅ' সদায় পাবলৈ বিচাৰে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওচৰত থকা ঘণ্টা আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।